বিহু গীত জোৰে বগৰী আম তেতেলী বিচাৰি গাঁৱৰ বাৰী চলাত কৰে মুখত ভাওনাৰ বিলাপ পয়াৰ গহিমা সকলো কণ্ঠস্থ কলম নৈ ধানৰ পথাৰ নামঘৰ সত্ৰ এইবোৰতে পাৰ হয় শৈশৱৰ সোণালী সময় হয় আপোনালোকে ঠিকেই অনুমান কৰিছে মই ক'বলৈ লৈছোঁ ৰুদ্ৰ বৰুৱাৰ কথা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ কথা শৈশৱৰে পৰা জীৱনৰ বহু সংগ্ৰাম বহু সংঘাত হাঁহিমুখে অতিক্ৰম কৰি নিজৰ একাগ্ৰতা আৰু আহুপুৰুষাৰ্থৰ বলত আত্মপ্ৰতিষ্ঠা লাভ কৰা ৰুদ্ৰ বৰুৱাক অতীত জীৱনৰ স্মৃতি আনিছিল দৃঢ়তা আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা ৭০ৰ দশক উত্তৰ পূব সংমণ্ডলৰ বাবে গুৱাহাটীৰ পাৰপত্ৰ কাৰ্যালয় স্থাপনৰ আয়োজন চলিছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎচন্দ্ৰ সিংহ তেখেতে ৰুদ্ৰ বৰুৱাক অনুৰোধ কৰিছিল সেই নিৰ্দিষ্ট দিনটোত এটা উদ্বোধনী গীত প্ৰস্তুত কৰিবলৈ বৰুৱাদেৱে ঘৰলৈ আহি কাগজ কলম ল'লে ২ ঘণ্টাৰ ভিতৰতে গীত এটি লিখি উলিয়ালে গীতত সুৰগথা হ'ল সুৰ দিয়াৰ সময়ত কাষত আছিল সহধৰ্মী শ্ৰীযুতা আৰু সেই বৰুৱা আৰু কৃষ্ণমূৰ্তি হাজৰিকা উচ্চ পাহাৰ আৰু বিশাল লুইত সেউজীয়া তৰুটিৰে পৰিবেষ্টিত ভাৰতৰ আকাশৰ প্ৰথমে পোহৰ পোৱা সেউজীয়া মনোমোহা পূৰ্বাঞ্চল এই গীতটিকে আজি মঞ্চতে পৰিৱেশন কৰিব লৈছে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে